পাই গ'লো আমাৰ লোকেশ্যন কামখন চাব আহিছোঁ এয়া চাওক ডাঙৰ বিল্ডিং আৰু এইফালে দাদাৰ গাড়ীকেইটা পৰা সময় এয়াই ঢুকাই ঠাণ্ডা ৱাও তিনিচুকীয়া তো গাইজ বলক আৰু গাইজ যিখন কাম চাব আহিছোঁ ছটলাই ঘৰখন এইখনেই যেহেতু ফলৰ দ্বাৰাই আছে তো গাইজ গোটেই ঘৰখনত মানে ফচলিং লাগিব তো ইয়াত মানে আমি ধুনীয়াকৈ ফচলিং মাৰি আপোনালোকক দেখাম তো গাইজ নিশ্চয় চাব ভিডিঅ'টো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ তো আপোনালোকৰ কি খবৰ আশা কৰোঁ ভালে আছে আপোনালোকে আৰু ময়ো ঠিকে আছোঁ তো গাইজ বলক ওলাই যাম অলপ তিনিচুকীয়া ফালে আৰু চাবুৱা ফালে তো যাম এতিয়া প্ৰথমত চাবুৱা অলপ কাম চাম আছে চাই মেলি আহিব লাগিব যিহেতু মই কাম কৰোঁ ফচলিঙৰ কাম চাই মেলি আহিব লাগিব চাই মেলি আহি তিনিচুকীয়া তো গাইজ বলক আৰু গাইজ যিহেতু মানে মই কাম কৰোঁ আপোনালোকৰ ফচলিং ইণ্টেৰিয়ৰ ডিজাইনৰ ফচলিং কাম কৰোঁ ফটোগ্ৰাফী কৰোঁ তাৰপাছত কেমেৰা চেমেৰা ভাড়া দিওঁ ঘৰতে তো গাইজ আপোনালোকক যদি কেমেৰা চেমেৰা ভাড়াত লাগে যদি মোক কণ্টেক্ট কৰিব পাই যাব তাৰপাছত ফটোগ্ৰাফী যদি বিয়াত কৰিব আছে আপোনালোকে মোক ক'ব কৰি দিম কাৰণ এইকেইটাই মই কাম কৰোঁ আৰু ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী কেমেৰা ৰেণ্ট তাৰপাছত ইণ্টেৰিয়ৰ ডিজাইন ফচলিঙৰ কাম কৰোঁ তাৰ বাহিৰে গাইজ আহিছোঁ এতিয়া ইউটিউবতে তো চাওঁ কিমানটো ইউটিউবত আগবাঢ়ো গাইজ এইবোৰো কৰোঁ আৰু আপোনালোকক আজি খুলি কিনে কৈ দিছোঁ গাইজ বলক ডাইৰেক্ট চাবুৱাত গৈ আহি মেলি কামটো চাই মেলি মানে গাইজ তাত মানে এখন ফচলিঙৰ কাম ওলাইছে এই ফচলিঙৰ কামখন চাই আহিব লাগে ফচলিং কামখন চাই আহিব লাগে অসীমদা ঘৰলৈ তেতিয়া যাম কুশাল ঘৰ কুশাল যাব তাৰ লগত একেবাৰে এইফালে হৈ মেলি চাবুৱা হৈ মেলি আহি তিনিচুকীয়া তো গাইজ বলক অসীমদাৰ ঘৰলৈ ফচলিং কামখন আজি চাই আহোঁ কি হয় কি নহয় আৰু একেবাৰে মাৰি দিব আছে দাদাৰ ঘৰৰ গোটেই ছটলাই ঘৰৰ ফচলিং কাকা আৰু গাইজ কিবা এটা কাম কৰিব যোৱাৰ আগত বোলে ভগৱানৰ নাম ল'ব লাগে তো পাই গ'লোঁ আহোঘাট নামঘৰ তো ইয়াত নাম এখন লৈ ল'ব লাগিব জয় কৃষ্ণগুৰু প্ৰভু মোৰ কামকেইটা একদম ভালে ভালে হৈ যাওক যিকেইটা মনত ভাবি আছোঁ এইকেইটা আশাকেইটা চব পূৰণ হৈ যাওক কাম চাম ভালে চলক আৰু কি দিন বেয়া নচলক দিন বেয়া চলিলে মাথা বেয়া হৈ যায় আৰু গাইজ এনেদৰে আহি পাই গ'লোঁ আমাৰ তিনিচুকীয়া টাউন হৈ মেলি ডাইৰেক্ট যাব লাগিব চাবুৱা তো গাইজ বলক আৰু গাইজ আহি পাই গ'লোঁ পানী তোলা ইমান ধুনীয়া বতৰ ৰ'দ দিছে একদম পূৰা ৰাস্তা একদম চাফা পূৰা গাড়ী ঘোড়া ইমান ভিৰ নাই পাই গ'লোঁ সি আমাৰ পানী তোলা টাউন তো বলক আৰু গাইজ পাই গ'লোঁ সি আমি হাতীআলি এতিয়া ৰাইট ছাইড আমি সোমাই যাম ডাইৰেক্ট চেতিয়া গাঁৱলৈ তো গাইজ বলক এইফালৰ ৰাস্তা দি চেতিয়া গাঁও হৈ ডাইৰেক্ট গুচি যাম শ্ৰী শ্ৰী মায়ামৰা মৰিছোঁ আলহী সত্ৰ তো গাইজ বলক সেইদিকে লৈ যাম আৰু গাইজ পাই গ'লোঁ আমাৰ লোকেশ্যন তো কামখন চাব আহিছোঁ এয়া চাওক ডাঙৰ বিল্ডিং আৰু এইফালে দাদাৰ গাড়ীকেইটা পৰা সময় এয়াই ঢুকাই ঠাণ্ডা ৱাও আৰু গাইজ চাইছে আপোনালোকে যিহেতু এইখন ফুলৰ ঢালাই ঘৰখন মানে একদম মানে পূৰা ডাঙৰ যিহেতু মানে চব ৰুমতে দাদা লগাম বুলি কৈছে ফচলিং তো গাইজ বহুত ধুনীয়াকৈ ইয়াত ফচলিং মাৰিম যিহেতু আমি কাম কৰোঁ ফচলিঙত তো গাইজ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই থাকক আৰু যদি কাম আপোনালোকৰ থাকে তো আমাক কণ্টেক্ট কৰিব ফচলিং মাৰিব ধুনীয়াকৈ মাৰিম আৰু গাইজ ওলাই আহিলোঁ চেতিয়া গাঁৱৰ পৰা হাতীআলি ফালৰ পৰা হৈ মেলি এতিয়া যামগৈ তিনিচুকীয়া তো গাইজ বলক পূৰা ৰ'দ বতৰ একদম চকাচক আৰু গাইজ হৈ গ'ল আমাৰ আজি যি কাম আছিলে চাবৰ পৰা আহিলোঁ তিনিচুকীয়া ফালে সোমালোঁ আৰু এতিয়া যামগৈ ঘৰলৈ তিনিচুকীয়াটো কাম আছিলে অলপ তো হৈ গ'ল তো যামগৈ এতিয়া গাইজ ঘৰলৈ তো বলক
আৰু গাইছ আহি পাই গ'লোঁ একদম আমাৰ চাইছে এইখন আউগাৰ ৰাস্তা এইখনেদি মই ঘৰ অহা যোৱা কৰোঁ আৰু কুশল ভাইৰ তাত ঘৰ এৰি মেলি আহিলোঁ। তো গাইছ যিহেতু আছিলে মোক যাবলৈ চাব গ'লোঁ ফলচিলিঙৰ কাম কৰোঁ, যিহেতু মই কাম চাই মেলি আহিলোঁ, কামো ঠিক ঠাক হৈ গ'ল। তো গাইছ আই হোপ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব আৰু গাইছ ইমানবাৰে মোক ইমান মৰম ছাপোৰ্ট কৰিব। তো গাইছ আজি ভিডিঅ'টো ইমানতে পেলাম বুলি ভাবিছোঁ। তো গাইছ বাই বাই, আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। যিহেতু ভাগৰ ওপৰত আহিলে অলপ পাছত এতিয়া ঘৰ পামগৈ, আঘাটত নামঘৰ ওচৰত আছোঁ। তো গাইছ বাই বাই। আৰু গাইছ চলো ঘৰ এনেদৰে আহি পাব লাগিব মোক ঘৰ।